हेलो फ्रेंड्स, वेलकम टू माय यूट्यूब चैनल। আজি মই আপোনালোকক দেখাম মেখেলা কেনেকৈ পাৰফেক্টলি চিলাব পাৰি। আৰু ইয়াৰ মই চিলাই মেচিনত মেখেলাখন চিলাম, আপোনালোকে চাই থাকক। এইখন হ'ল মেখেলা আৰু মেখেলাত লগাবৰ কাৰণে এইটো কাপোৰ মই কাটি লৈছোঁ জোখত। এতিয়া আহক চিলাই কেনেকৈ কৰে তাক দেখাম। এয়া মই মেখেলাখনৰ এটা মূৰ চিধাকৈ লৈ লৈছোঁ আৰু তাৰ ওপৰত লাইনিংখন লৈ ল'ম। এনেকৈ জোখত কাটি লোৱা লাইনিংখন মই সমানকৈ লৈ লৈছোঁ মেখেলাখনৰ ভিডিঅ'টো দেখুৱাৰ নিচিনাকৈ, আৰু দুইটা মাথা সমানকৈ লৈ এতিয়া চিলাই কৰি যাম। এনেকৈ চিলাই কৰি গৈও থাকিম আৰু লাইনিংখন আৰু মেখেলাখন যাতে বেকা বেকি নহয়, সমান হয়। এনেকৈ সমানকৈ ধৰি লৈ হাতেৰে চিলাই কৰি গৈ থাকিম। এনেকৈ শেষলৈ চিলাই লৈ পিছত সূতাখিনি কাটি লৈছোঁ। আৰু এতিয়া এনেকৈ ভিডিঅ'টোত দেখাৰ নিচিনাকৈ যিখিনি চিলাই ভিতৰৰ ফালে চিলাইখিনি হৈছে সেইখিনি বাহিৰৰ ফালে উলিয়াই দিছোঁ আৰু ইয়াৰ ওপৰত লাইনিংখনত আমি চিলাই কৰিম। মেখেলাখনৰ নকৰোঁ, লাইনিংখনত যাতে চিলাই কৰিব এইটো লক্ষ্য ৰাখিব। এতিয়া মই ভিডিঅ'টো জুম কৰি দেখাইছোঁ। এনেকৈ চিলাইটো যাতে লাইনিংখনত পৰে সেইটো লক্ষ্য ৰাখিব। এয়া মই ভিডিঅ'টো দেখুৱাৰ নিচিনাকৈ ফুলৰ পৰা মেখেলা কাপোৰখন আধা চেণ্টিমিটাৰমান ওলাই থকাকৈ ভিতৰৰ ফালে সোমাই দিছোঁ। আপোনালোকে ইয়াতকৈ বেছিকৈও ৰাখিব পাৰে, মই ইমানেই ৰাখিছোঁ। আৰু ভিডিঅ'টো দেখুৱাৰ নিচিনাকৈ ইয়াৰ গুৰিৰ পৰা অকণমান দূৰে দূৰে চিলাই কৰি যাম। আৰু এনেকৈ এক্সট্ৰা বাচি যোৱা কাপোৰখিনি এনেকৈ সমানকৈ লৈ কাটি দিব কেঁচিৰে। এতিয়া মই ভিডিঅ'টো দেখুৱাৰ নিচিনাকৈ এনেকৈ মেখেলাখন ওলোটা কৰি লৈ কাপোৰখন ইয়াতে ওপৰত থাকিব আৰু এনেকৈ ভাঁজ কৰি লৈ ফুল আপুনি যিমানখিনি লৈ ভাঁজটো দিব বিচাৰে কাপোৰখনত তেনেকৈ দিব পাৰে। মেখেলাখনৰ সূতাবিলাক যিহেতু মেচিন মেড ধুনীয়াকৈ ফিট খাই আছে ফুলকেইটাৰ লগত, গতিকে মই সেইকাৰণে গোটেইখিনি কভাৰ নকৰাকৈ ৰাখি দিছোঁ, তেতিয়া আপোনালোকৰ কাপোৰো বাচি যাব। এনেকৈ মই ভিডিঅ'টো দিয়া নিচিনা। এনেকৈ দেখিছে যে ছাইডত অকণ অকণ কাপোৰ বাহিৰলৈ ওলাই আছে, বেছি হৈ গৈছে, এইখিনি কাটি ল'ব। এয়া মই দুইটা মূৰতে কাপোৰ লগাই ল'লোঁ আৰু এতিয়া দুইটা মূৰ সমানকৈ লৈ চিলাই কৰিম।
এতিয়া চাব মই ভিডিঅ'টো অকণমান জুম কৰি দেখাইছোঁ। এয়া যে দুইটা ফালৰে যিখিনি কোণা ওলাই থাকে মেখেলাখনত, এনেকৈ মই ভিডিঅ'টোত দেখুওৱাৰ নিচিনাকৈ দুইটা ফালে ফ'ল্ড কৰি সোমাই দিব আৰু ইয়াৰ ওপৰত চিলাই কৰিব। এনেকৈ চিলাই কৰিলে চাওক কোনকেইটা যেতিয়া চিলাইটোত পৰি যাব তেতিয়া মানে মেখেলাখন পিন্ধাৰ পিছত কোনকেইটা ওলাই নাথাকে। আৰু এনেকৈ এক্সট্ৰা সূতাখিনি কাটি লৈছোঁ। আপোনালোকে এনেকৈ চিলাব, তেতিয়া দেখিব যে যেতিয়া পিন্ধিম আমি মেখেলাখন তেতিয়া কোনকেইটা অলপমানো ওলাই নাথাকে। এনেকৈ মেখেলাখন দুটা ভাগে সমান কৰি লৈ চিলাই কৰি গৈ আছোঁ। এতিয়া আন দুটা মূৰো সেই দুটা মূৰৰ নিচিনাকৈ এনেকৈ সমান কৰি লৈ চিলাই কৰিছোঁ। এয়া মোৰ দুইটা ফালে চিলাই কৰা হৈ গ'ল আৰু এতিয়া ফল্ডেড ভাগটো আমি কাটি ল'ম। এনেকৈ মই কাটি ল'লোঁ ফল্ডেড পাৰ্টটো আৰু এতিয়া মেচিনটোৰ ভিতৰে মেখেলাখন এনেকৈ সুমুৱাই দি এতিয়া চিলাই কৰি যাম আমি। এইটো মূৰণিটো মাৰি দিম। মূৰণি মাৰিবৰ কাৰণে প্ৰথমতে আপোনালোকে এটা 1 চেণ্টিমিটাৰমান এনেকৈ ফ'ল্ড কৰি ল'ব আৰু সেই ফ'ল্ডটো ভিতৰৰ ফালে সুমুৱাই দি আৰু 1 ইঞ্চিমানৰ আৰু এটা ফ'ল্ড দিব ভিডিঅ'টো দেখুওৱাৰ নিচিনাকৈ। এয়া আমাৰ মেখেলাখন চিলাই কৰি হৈ গ'ল। এতিয়া চাওক মই যেতিয়া কোনকেইটা এনেকৈ সোমাই দিছিলোঁ চিলাইটোত, তেনেকৈ দিয়াৰ কাৰণে ইমান ধুনীয়াকৈ ফিনিচিঙৰ সৈতে মেখেলাখন চিলাই কৰি হৈছে। কোনকেইটা ওলাই নাথাকে কেতিয়াও পিন্ধাৰ পিছত। এয়া মই মেখেলাখন চিলাই কৰিলোঁ। খুব এটা ধুনীয়া ফিনিচিঙত মেখেলাখন চিলাই হৈছে। আপোনালোকে এনেকৈ মেখেলা চিলাই কৰিব, যিসকলে বিগিনাৰ্ছ হয়, মেখেলা চিলাই কৰি পোৱা নাই, এই ভিডিঅ'টো চালে আপোনালোকে ধুনীয়াকৈ ফিনিচিঙৰ সৈতে মেখেলা চিলাই কৰিব পাৰিব। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা পাইছে কমেণ্ট কৰি নিশ্চয় জনাব।